নমস্কাৰ বন্ধুসকল, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল ৰাহুল ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আকৌ এটা নতুন ভিডিঅ' আপোনালোক ভিডিঅ' থাম্বনেইলটো দেখি আপোনালোকে গম পাইছে কি হ'ব ভিডিঅ'টো বনাইছোঁ। গতিকে বলক ভিডিঅ'টো আৰম্ভ লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব। বলক এয়া যাব ওলাইছিলোঁ এই বাহিৰত বৰষুণ। পুৰা বৰষুণে বৰবাদ কৰি দিছে আৰু এয়া আমি এতিয়া লক্ষীহঁত ৰৈ আছোঁ। সেই বৰষুণ নাওবৈচা যাবলৈ আমি ৰৈ আছোঁ। তাত আমাৰ পল্লমটো কৰি আছে দুজনমানে অকণমান নিজৰ নিজৰ কাম কৰি আছে, বস্তু বাহানি অলপ যা যোগাৰ কৰি আছে আৰু আমি এতিয়া যামেই। আপোনালোকে পূৰা চাই থাকক। বেছি বিশেষ একো নেদেখাওঁ, যিকেইটা দেখাম হ'ব আৰু কাৰণ যোৱাকালি একেখিনিয়ে হয় আৰু চাই থাকক। এয়া চাওক বতৰটো বৰষুণ। গেহেৰা পানী হৈছে দেই। এখন ধালুকীয়া বেলেগকে সোমাই গৈছিলে এই ল'ৰা। তই ধৰিব পৰা নাছিলি নহয়। সেই যেন তেনে এটা চলাৰ এই ৰাইজৰ মেকআপ কৰি ভাল লাগিবই। মজা, সুন্দৰ সুন্দৰ ৰঞ্জুদা সুন্দৰ। পংকজ ফটো কৰি মাৰিবা হো। বঢ়িয়া বঢ়িয়া হৈছে, বহুত মজা হৈছে কি ৰাইজৰ এইফালে প্ৰজেক্টৰ পাৰ্টি কনি আমি দুই ভদ্রে রাত করি বলি ঈশ্বর আরম্ভ করে আমি সমগ্র দেবতা সমাজে গঠিত হয়ে 19 দায়িত্ব পালি আরম্ভ করে দেশ আপনি
ধ্বংস হব অমরাবতী ধ্বংস হব দেখা যাও আমি এখন জবাব দেবো